এভৰিৱান আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি আজি আহিছিলোঁ ৰঙিয়াৰ ইকো পাৰ্কলৈ, কিন্তু হ'লে বৰষুণৰ কাৰণে ইকো পাৰ্কৰ অৱস্থা একদমেই বেয়া। চাৰিওফালে পানী পানী, এই ৰাস্তাৰ পৰাই পানী হৈছে। সকলোবিলাক পানীয়ে পানী। গোটেই ৰাস্তা পানী, বানপানী। যাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া কেনেকৈ যাওঁ? পানীয়ে পানী। চাওক ইকো পাৰ্কৰ অৱস্থা কি হৈছে। কেতিয়াবা আহিম বাৰু বৰষুণ কমিলে, পানী কমিলে। এতিয়া আৰু এনেকৈ চাওক, আৰু পিছত কেতিয়াবা ভিতৰত সোমাই দেখাই দিম। আজি এটা বেলেগ পৰিৱেশ, পানী পানী। এইটো ৰাস্তা ইকো পাৰ্কক অহা, এইটো ৰেল লাইন। আৰু এতিয়া আমি ঘূৰিয়ে যাওঁ আৰু। পাৰ্কটো আৰু নগ'লোৱে, গতিকে হোটেলত আহি কিবা এটা খায়ে ল'লোঁ আৰু। টেষ্টি টেষ্টি। খাएंगे आप। तू खाना क्यों सारी देख। लाओ टेस्टी। এতিয়া আমি খাই লৈ তাৰ পৰা ওলাই আহিলোঁ। এতিয়া আৰু কি কৰিম, ঘৰতে যাম।